জনজাতীয় লোকসকলৰ মাটিৰ সুৰক্ষা, জাতি মাটি ভেটি সুৰক্ষাৰ এক সৰ্বোত্তম দায়িত্ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো জনজাতীয় লোকসকলৰ মাজত থকা সৰু সৰু গাঁওবিলাকক আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো, যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে, তাৰ বাবে আন এক আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো। এই বিধানসভাত সেই আইন আহিব আৰু খিচৰিত হৈ থকা অকণমান সৰু সৰু জনজাতীয় গাঁওবিলাকতো জনজাতীয় লোকে মাটিৰ সৰ্বোত্তম অধিকাৰ পাব। তাতো কোনেও তেওঁলোকক মাটিৰ অধিকাৰৰ পৰা তেওঁলোকক আঁতৰাই দিব নোৱাৰিব। জনজাতীয় লোকসকলৰ মাটিৰ সুৰক্ষা, জাতি মাটি ভেটি সুৰক্ষাৰ এক সৰ্বোত্তম দায়িত্ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো জনজাতীয় লোকসকলৰ মাজত থকা সৰু সৰু গাঁওবিলাকক আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো, যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে, তাৰ বাবে আন এক আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো। এই বিধানসভাত সেই আইন আহিব আৰু খিচৰিত হৈ থকা অকণমান সৰু সৰু জনজাতীয় গাঁওবিলাকতো জনজাতীয় লোকে মাটিৰ সৰ্বোত্তম অধিকাৰ পাব। তাতো কোনেও তেওঁলোকক মাটিৰ অধিকাৰৰ পৰা তেওঁলোকক আঁতৰাই দিব নোৱাৰিব।